স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল TheFabulousFairy লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছো ইণ্ডিয়ান ৰিভাৰ সিস্টেম পাৰ্ট 4। আমি আৰম্ভ কৰিছো আমাৰ প্ৰথম প্ৰশ্নটোৰ সৈতে কোৱেশ্চন নম্বৰ 1। The Narmada river originate in which range? নৰ্মদা নদীৰ উৎপত্তি ক'ত হৈছিল? ইয়াতে চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি মাইকেল ৰেঞ্জ। নৰ্মদা নদীৰ উৎপত্তি অমৰকান্তকত হৈছে আৰু ই মাইকেল ৰেঞ্জৰ পৰা সাগৰ পৃষ্ঠৰ পৰা 1057 মিটাৰ উচ্চতাত অৱস্থিত। Question number 2. Which one of the following east flowing rivers of India forms Rift Valley due to downwarping? ভাৰতৰ পূব দিশত প্ৰবাহিত নদীসমূহৰ ভিতৰত কোনখনে ডাউনৱাৰ্পিঙৰ বাবে ৰিফ্ট ভেলী গঠন কৰে? অপচন এ দামোদৰ, অপচন বি মহানদী, অপচন সি কৃষ্ণা এণ্ড অপচন ডি কাবেৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ দামোদৰ। ভাৰতবৰ্ষত ডাউন ৱাৰ্পিঙৰ বাবে ৰিফ্ট ভেলী গঠন কৰা পূব প্ৰবাহিত এখন নদী হৈছে দামোদৰ। ডাউন ৱাৰ্পে পৃথিৱীৰ ভূত্বকৰ এটা অংশক বুজায় যিটো বহলভাৱে তললৈ বক্ৰ বা বেঁকা হৈ থাকে। Question number 3. The Himalayan rivers are option A monsoon fed, option B snow fed, option C seasonal and option D none of the above. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি snow fed. হিমালয়ান নদীসমূহে হিমালয়ৰ গলি যোৱা বৰফৰ পানী লাভ কৰাৰ লগতে বৰষুণৰ পৰাও পানী পায় বাবে হিমালয়ান নদীসমূহক snow fed বুলি কোৱা হয়। Question number 4. Which are the west flowing rivers of southern India which flow into the Arabian Sea? দক্ষিণ ভাৰতৰ পশ্চিম প্ৰবাহিত নদী কোনবোৰ যিবোৰ আৰবিয়ান সি বা আৰৱ সাগৰত পৰিছেগৈ? ইয়াতে চাৰিটা অপচন দিয়া হৈছে আৰু এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি নৰ্মদা এণ্ড তাপ্তি। ভাৰতৰ পশ্চিম প্ৰবাহিত নদীসমূহৰ ভিতৰত প্ৰধান নদী দুখন হৈছে নৰ্মদা আৰু তাপ্তি আৰু এই নদী দুখন আৰৱ সাগৰত বা আৰবিয়ান চিত পৰিছেগৈ আৰু এই পশ্চিম প্ৰবাহিত নদীসমূহে বদ্বীপৰ পৰিৱৰ্তে মোহনা বা এষ্টুৱেৰিজ গঠন কৰে। Question number 5. Teesta forms a part of which major river system? Teesta কোনটো নদীৰ এটা গুৰুত্বপূৰ্ণ অংশ হয়? অপচন এ দামোদৰ, অপচন বি গংগা, অপচন সি মহানদী এণ্ড অপচন ডি ব্ৰহ্মপুত্ৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন ডি ব্ৰহ্মপুত্ৰ। তিস্তা নদী হৈছে 414 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন নদী যিখন পূব হিমালয়ৰ বহুনদী পৰ্বতমালাত উৎপত্তি হৈ ছিকিম আৰু পশ্চিমবংগৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছেগৈ আৰু এই নদীখনে বাংলাদেশৰ ফুলচাৰী জিলাত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে লগ লাগিছে। Question number 6. The second largest river basin in India is of which river? ভাৰতত দ্বিতীয় বৃহত্তম নদী অৱবাহিকা কোনখন নদীৰ আছে? অপচন এ ব্ৰহ্মপুত্ৰ, অপচন বি তাপ্তি, অপচন সি গংগা এণ্ড অপচন ডি গোদাবৰী। শুদ্ধ উত্তৰ হৈছে অপচন ডি গোদাবৰী। মহাৰাষ্ট্ৰৰ ত্ৰিম্বকেশ্বৰৰ পৰা উৎপত্তি হোৱা গোদাবৰী নদী হৈছে ভাৰতৰ দ্বিতীয় বৃহত্তম নদী অৱবাহিকা। Question number 7. Shivanasamudra Falls is situated on the bank of which river? কোনখন নদীৰ পাৰত শিৱনসমুদ্ৰ বা শিৱানসমুদ্ৰ জলপ্ৰপাত অৱস্থিত? অপচন এ দামোদৰ, অপচন বি গোদাবৰী, অপচন সি কাবেৰী এণ্ড অপচন ডি তাপ্তি। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি কাবেৰী। শিৱানসমুদ্ৰ বা শিৱনসমুদ্ৰ জলপ্ৰপাত হৈছে কৰ্ণাটকৰ এটা জলপ্ৰপাত আৰু ই কাবেৰী নদীৰ পাৰত অৱস্থিত। Question number 8. Which of the following river originates beyond Himalaya? হিমালয়ৰ সিপাৰে কোনকেইখন নদীৰ উৎপত্তি হৈছে? ইয়াতে চাৰিটা অপচন দিয়া হৈছে অপচন এ ইণ্ডাছ, অপচন বি মহানদী, অপচন সি গংগা এণ্ড অপচন ডি তাপ্তি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ইণ্ডাছ। ট্ৰেন্স হিমালয়ান নদীসমূহৰ উৎপত্তি বেয়ণ্ড হিমালয়া বা হিমালয়ৰ সেইপাৰে হৈছে আৰু এই নদীসমূহ হৈছে সিন্ধু, সুটলেজ আৰু ব্ৰহ্মপুত্ৰ। Question number 9. Which of the following rivers joins Ganga at Allahabad? নিম্নলিখিত নদীসমূহৰ ভিতৰত কোনখন নদী এলাহাবাদত গংগা নদীৰ সৈতে মিলিত হৈছে? অপচন এ চেনাব, অপচন বি গোদাবৰী, অপচন সি কোশি এণ্ড অপচন ডি যমুনা। শুদ্ধ উত্তৰ হৈছে অপচন ডি যমুনা। আমুনত্ৰী গ্লেছিয়াৰ বা হিমবাহত যমুনা নদীৰ উৎপত্তি হৈছে আৰু ই উত্তৰ প্ৰদেশৰ এলাহাবাদত গংগা নদীৰ সৈতে মিলিত হয়। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 10 লৈ। Which of the following is a river flowing from central India and join Yamuna? নিম্নলিখিত নদীসমূহৰ ভিতৰত কোনখন নদী মধ্য ভাৰতৰ পৰা বৈ গৈ যমুনা নদীৰ লগ লাগিছে? অপচন এ তাপ্তি, অপচন বি গোমতি, অপচন সি কোশি এণ্ড অপচন ডি বেটুৱা। শুদ্ধ উত্তৰ হৈছে অপচন ডি বেটুৱা। বেটুৱা নদী বা ইয়াক সংক্ষেপতে বেত্ৰাৱতী নদী বুলিও কোৱা হয় আৰু ই বিন্ধ্যা পৰ্বতত উৎপত্তি হৈ উত্তৰ দিশলৈ বৈ গৈ যমুনা নদীৰ লগ লাগিছে।
Question number 11. The river Kaveri originates from which of the following states? Kaveri নদীৰ উৎপত্তি কোনখন ৰাজ্যৰ পৰা হৈছে? Option A Jharkhand, Option B Tamil Nadu, Option C Karnataka and Option D Uttar Pradesh. শুদ্ধ উত্তৰ হৈছে Option C Karnataka. ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ পশ্চিম ঘাটৰ ব্ৰহ্মগিৰি পাহাৰত কাবেৰী নদীৰ উৎপত্তি হৈছে। Question number 12. Which of the following rivers flows through the Maharashtra and Gujarat? নিম্নলিখিত নদীসমূহৰ ভিতৰত কোনখন নদী মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেৰে বৈ গৈছে? Option A Sabarmati, Option B Damodar, Option C Mahi and Option D Mahanadi. শুদ্ধ উত্তৰ হৈছে Option C Mahi. মাহি নদীখন হৈছে পশ্চিম ভাৰতৰ এখন প্ৰধান নদী। ই মধ্যপ্ৰদেশত উৎপত্তি হৈ ৰাজস্থানৰ মাজেৰে বৈ গৈ গুজৰাটত প্ৰৱেশ কৰিছে আৰু শেষত গৈ আৰৱ সাগৰত পৰিছেগৈ। এইখিনিতে আমি আপোনালোকক জনাই থওঁ আপোনালোকে যদি আমাৰ ইউটিউব চেনেল দ্য ফেবুলাছ ফেৰীৰ ইণ্ডিয়ান ৰিভাৰ চিষ্টেম পাৰ্ট 4 ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোক যদি আজি আমাৰ চেনেলত নতুনকৈ আহিছে বা চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 13. Himalayan rivers are perennial because হিমালয়ৰ নদীবোৰ বহু বৰ্ষজীৱী বা পেৰিনিয়েল হোৱাৰ কাৰণ কি? এটা চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেল্টিং অফ স্নো ৰিজাল্টিং ইন দ্য ফ্ল' অফ ৱাটাৰ। বৰফ গলি যোৱাৰ ফলত পানীৰ প্ৰৱাহ হয়। হিমালয়ৰ পৰা উৎপত্তি হোৱা প্ৰায়বোৰ হিমালয়ান নদী বহু বৰ্ষজীৱী বা পেৰিনিয়েল হয় কাৰণ হিমালয়ৰ বৰফ গলি যোৱাৰ বাবে গোটেই বছৰ জুৰি এই নদীসমূহে পানীৰ যোগান পাই থাকে। Question number 14. The fertile land between two rivers is called দুখন নদীৰ মাজৰ উৰ্বৰ ভূমি কি বুলি কোৱা হয়? এটা চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দোৱাব। দোৱাব হৈছে দুখন সংমিশ্ৰিত বা সংযোগী নদীৰ মাজত অৱস্থিত এক ভূমি আৰু ভাৰতবৰ্ষৰ ৰাজ্য পঞ্জাৱ হৈছে 5খন নদীৰ মাজৰ এনে এখন ভূমি বা দোৱাব। আমাৰ আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 15. Marmagao port is linked to the interior by means of ship transport on which rivers? আভ্যন্তৰীণ পৰিবহণ সুচল কৰিবৰ বাবে মাৰ্মাগাঁও বন্দৰক কোন দুখন নদীৰ সৈতে সংযোগ কৰা হৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জোৱাৰী এণ্ড মাণ্ডভি। ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা সুচল কৰিবৰ বাবে মাৰ্মাগাঁও বন্দৰটো জোৱাৰী আৰু মাণ্ডভি নদীৰ সৈতে সংযুক্ত কৰা হৈছে। আমাৰ ইণ্ডিয়ান ৰিভাৰ চিষ্টেম পাৰ্ট 4 ভিডিঅ'টো আজিলৈ ইমানখিনিয়েই। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।